আজিৰ পৰাই আপুনি নিজক মালিক বুলি ভবা আৰম্ভ কৰক আৰু আপোনাৰ জীৱন সলনি হৈ যাব। দুজন বন্ধু আছিল, দুইজন বন্ধু একেলগে একেটা অফিচত চাকৰি কৰিছিল আৰু একে ৰুমমেট আছিল। দুইজন বন্ধুৱে চাকৰি কৰাৰ সময়ত 4 কিলোমিটাৰ খোজকাঢ়ি অহা যোৱা কৰিছিল। অলপ দিন যোৱাৰ পাছত প্ৰথম বন্ধুজনে নিজৰ এটা ব্যৱসায় আৰম্ভ কৰিলে আৰু দ্বিতীয় বন্ধুজনে এটা ভাল কোম্পানীত চাকৰি বিচাৰি গুচি গ'ল। তাৰ পাছত 10 বছৰলৈকে দুইজনৰ মাজত কোনো কণ্টেক্ট নাই। 10 বছৰ পাছত দ্বিতীয় বন্ধুজনে এটা পেপাৰত এডভাৰটাইজ পাই ইণ্টাৰভিউ দিব আহিল আৰু ইণ্টাৰভিউ দিব আহি দেখা পালে তেওঁৰ সন্মুখত প্ৰথম বন্ধুজনে ইণ্টাৰভিউ লৈ আছে। প্ৰথম বন্ধুজনেও দ্বিতীয় বন্ধুজনক চিনি পালে আৰু ইণ্টাৰভিউত তেওঁক চাকৰিত ৰাখি ল'লে। 10 বছৰৰ আগত একেলগে কাম কৰা দুজন মানুহ একেটা অফিচত আজি এজন বছ আৰু আনজন এমপ্লয়। দ্বিতীয় বন্ধুজনে প্ৰথম বন্ধুজনৰ লগত বিশেষ কথা পতাৰ সুবিধা নাপায়, কাৰণ তেওঁ বছ হয় আৰু তেওঁ মাজে মাজে অফিচত আহে, আৰু দ্বিতীয় বন্ধুজন সদায় অফিচত আহে কাৰণ তেওঁ মেনেজাৰ হয়। এদিন কিন্তু অফিচত কোনো নথকাৰ সুবিধা লৈ দ্বিতীয় বন্ধুজন প্ৰথম বন্ধুজনৰ অফিচত গ'ল আৰু ক'লে, বা ভাই তোৰ জীৱন সলনি হৈ গ'ল ইয়াৰ, তই আজি বছ হয়, তই ইমান এটা ডাঙৰ কোম্পানী খাৰা কৰি দিলি আৰু মই চা আজিও এমপ্লয়, আজি মই তোৰ আণ্ডাৰত এমপ্লয়। এটা সময়ত নেকি আমি দুটা ৰুমমেট আছিলোঁ। সঁচাকৈ তই বহুত লাকি আৰু মই আনলাকি। তেতিয়া প্ৰথম বন্ধুজনে ক'লে, ভাই তই কিয় এনেকৈ ভাবিছ? আজি তই কিয় নিজক এমপ্লয় বুলি ভাবিছ? আৰু তই যে কৈছ মই এটা সময়ত তোমাৰ লগত এমপ্লয় আছিলোঁ বুলি, মইতো তেতিয়া এমপ্লয় নাছিলোঁ, মই তেতিয়া মালিকে আছিলোঁ। তেতিয়া দ্বিতীয় বন্ধুজনে ক'লে, ভাই কি কথা কোৱা? আজি বছ হৈ কি তুমি সকলো পাহৰি গ'লা? তুমি মই একেলগে সেই অফিচটোত কাম কৰিছিলোঁ, আমি দুয়োজনেই এমপ্লয় আছিলোঁ, দুয়োজন একে ৰুমমেট আছিলোঁ, তুমি কি পাহৰি গ'লা? প্ৰথম বন্ধুজনে ক'লে, মই নাই পাহৰা, মোৰ সকলো মনত আছে, আমি একে অফিচত চাকৰি কৰিছিলোঁ, একেলগে অহা যোৱা কৰিছিলোঁ 4 কিলোমিটাৰ খোজকাঢ়ি। কিন্তু মই তেতিয়া নিজক এমপ্লয় বুলি ভবা নাছিলোঁ সেই কোম্পানীটোৰ, মই নিজক মালিক বুলি ভাবিছিলোঁ। তেতিয়া দ্বিতীয় বন্ধুজনে ক'লে, কি কথা কোৱা হে, তুমি এমপ্লয়েটো আছিলা? তেতিয়া প্ৰথম বন্ধুজনে ক'লে, ভাই তোৰ লগত মই এইবিলাক কথা কোনো দিন পাতিম বুলি ভবা নাছিলোঁ, কিন্তু তই যেতিয়া কথাটো উলিয়াইছা মই তোক কওঁ শুন। তোমাৰ মনত আছেনে, এদিন আমি ৰাতি দুয়োজন অফিচৰ পৰা খোজকাঢ়ি আহি থকাৰ সময়ত মোৰ মনত পৰিছিল যে আমি অফিচৰ লাইটৰ ছুইচবিলাক অফ নকৰাকৈ আহিলোঁ। তেতিয়া দ্বিতীয় বন্ধুজনে ক'লে, অঁ মনত আছে, আমি 3 কিলোমিটাৰ খোজকাঢ়ি অহাৰ পাছত তুমি কৈছিলা যে আজি অফিচৰ লাইটৰ ছুইচ অফ নকৰিলোঁ, আৰু তোমাক মই কৈছিলোঁ যে ভাই ব'ল লাইটৰ ছুইচ অফ কৰি আহোঁ। তেতিয়া তুমি কি কৈছিলা? তেতিয়া দ্বিতীয় বন্ধুজনে ক'লে, মই কৈছিলোঁ যে ভাই কি ফৰক পৰিছে, এদিন যদি কোম্পানীৰ লাইটৰ বিল বেছিকৈ আহে মোৰ কি লোকচান হ'ব, মইতো দৰমহা পামেই। আৰু ইমান দূৰ ৰাতি 11টা বজাত 3 কিলোমিটাৰ খোজকাঢ়ি কোনোবাই লাইটৰ ছুইচ অফ কৰিব যায় নেকি? তেতিয়া প্ৰথম বন্ধুজনে ক'লে, ভাই মই কি কৰিছিলোঁ তেতিয়া? তেতিয়া দ্বিতীয় বন্ধুজনে ক'লে, মোৰ মনত আছে, তুমি সেইদিনা ৰাতি 11টা বজাত খোজকাঢ়ি গৈ অফিচত লাইটৰ ছুইচ অফ কৰি খোজকাঢ়ি ঘূৰি আহিছিলা আৰু ৰাতি 2টা বজাত আহি ৰুমত সোমাইছিলা। তেতিয়া প্ৰথম বন্ধুজনে ক'লে, মই এটা কাৰণতেই লাইটৰ ছুইচ অফ কৰিব গৈছিলোঁ, কোম্পানীটোক মই নিজৰ বুলি ভাবিছিলোঁ, কোম্পানীটোৰ মই নিজক মালিক বুলি ভাবি কাম কৰিছিলোঁ, কোম্পানীৰ লোকচান হ'ব পৰা একো কাম মই হ'ব দিয়া নাছিলোঁ বা কৰা নাছিলোঁ, আৰু সেই এটিটিউডটোৰ কাৰণেই হয়তো আজি মই এটা কোম্পানী খাৰা কৰিব পাৰিলোঁ। আৰু তুমি নিজক কিয় এমপ্লয় বুলি ভাবিছা? আজি মই তোমাক যে ৰাখিছোঁ বন্ধুত্বৰ খাতিৰত ৰখা নাই, মই তোমাক তোমাৰ টেলেণ্টৰ ভিত্তিত ৰাখিছোঁ। তুমি এই কোম্পানীটোত নিজৰ কোম্পানী বুলি ভাবা, নিজক মালিক বুলি ভাবি কাম কৰা। দ্বিতীয় বন্ধুজনে একো মাত নিদিলে আৰু চুপচাপ গুচি গ'ল। ইয়াৰ পৰা কিন্তু আমি শিকিব লগা বহুত কথা আছে। আপুনি কাম কৰা জেগাত সঁচাকৈ আপুনি নিজক মালিক বুলি ভাবেনে, নে 1 মাহৰ মূৰত 30 তাৰিখৰ দিনা দৰমহাকেইটাৰ কাৰণে কাম কৰে? যদি আপুনি দৰমহাকেইটাৰ কাৰণে কাম কৰে তেতিয়াহ'লে কোম্পানীটোক গালি পাৰি কোনো লাভ নাই। যদি কিন্তু আপুনি কোম্পানীটোৰ মালিক বুলি ভাবি নিজক কাম কৰে, নিজৰ কোম্পানী বুলি ভাবি কাম কৰে, দৰমহা অহাৰ লগতে আপোনাৰ উন্নতি হোৱাটো স্বাভাৱিক। কাৰণ আপুনি নিজক যেতিয়া মালিক বুলি ভাবিব, ডেফিনেটলি আপুনি 100% দিয়াৰ চেষ্টা কৰিব। ডেফিনেটলি আপুনি সেই কোম্পানীটোৰ বেয়া হৈ একো কাম নকৰে, আৰু যদি আপুনি কোম্পানীটোৰ ভাল কাম কৰে তেতিয়াহ'লে সেই কোম্পানীটো দিনে দিনে আগবাঢ়ি যাব, আৰু কোম্পানীটো যদি আগবাঢ়ি যায় তেতিয়াহ'লে আপোনাক সকলোৱে গম পাব আপুনি কি কাম কৰিছে। আৰু যদি আপুনি ভাল কাম কৰে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক ৰখাব নোৱাৰে। সেইকাৰণে মই সকলোকে কৈছোঁ, এমপ্লয় জিতি হ'ব পাৰে, মালিক হোৱাৰ চেষ্টা কৰক, আৰু যদি মালিক হয় আপোনাৰ জীৱন সলনি হৈ যাব। প্ৰমোশ্যন, দৰমহা নিজে নিজে বাঢ়িব,
আপুনি বছৰৰ ওচৰত গৈ কান্দিব লগা দিন কোনো দিনেই নাহিব আশা কৰিম ভিডিঅ'টোৰ পৰা কিবা শিক্ষা পালে যদি শিকিব পাৰিলে শ্বেয়াৰ কৰি দিয়ক সেই সকলৰ কাৰণে যিসকলে আজিৰ সময়তো ভাবি আছে বছক তেল নেমাৰিলে প্ৰমোচন নহয় কিন্তু এনে কথা নহয় আপুনি আপোনাৰ কামক যদি 100% দিয়ে নিজে নিজে আপোনাৰ প্ৰমোচন হ'ব নিজে নিজে আপোনাৰ দৰমহা বাঢ়িব জয় অসম